নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে আপোনালোকে সকলোৱে নিশ্চয় টাইটেল চাই গমেই পাইছে, কিন্তু এয়া এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ বা ভাল খবৰ ক'ব লাগিব, কিয়নো এইবাৰ আপ চৰকাৰ অৰ্থাৎ আম আদমি পাৰ্টিয়ে অংগনবাড়ী কৰ্মী সহায়িকাক লৈ মাত মাতা বুলি দেখা গৈছে। কি মাত মাতিছে? মাননি বৃদ্ধি সন্দৰ্ভত দিল্লী চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাক কিমানখিনি মাননি দিয়ে আৰু অসম চৰকাৰে কিমান মাননি দিয়ে তাক তুলনা কৰি এইবাৰ আপে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বা গ্যাৰাণ্টি দিছে। এইবাৰ প্ৰতিশ্ৰুতি বা হেনেকুৱা কোনো প্ৰতিশ্ৰুতি নহয়, এইবাৰ দিছে আপে গ্যাৰাণ্টি। আপোনালোকে নিশ্চয় এইটো চাইছে, ইয়াতে আপ অসম ভুৱা প্ৰতিশ্ৰুতি দুৰ্নীতিত ঝাৰু মাৰি নিকা কৰক, অসমলৈ কেজৰিৱালক আনক। 2024 লোকসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিয়ে অসমৰ জনসাধাৰণক গ্যাৰাণ্টি দিছে। গ্যাৰাণ্টি দিছো বুলি কৈছে, মানে গ্যাৰাণ্টি দিছে। শিক্ষাৰ ক্ষেত্ৰত গ্যাৰাণ্টি দিয়া হৈছে, চাহ শিল্প, স্বাস্থ্যসেৱা, কৰ্মসংস্থাপন, সামাজিক সাংস্কৃতিক আৰু বান প্ৰতিৰোধ। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টাকৈ ডাঙৰ গ্যাৰাণ্টি দিছে। প্ৰথমটো গ্যাৰাণ্টি হৈছে শিক্ষাৰ গ্যাৰাণ্টি। ধনী দুখীয়া প্ৰতিগৰাকী শিশুকে বিশ্বমানৰ শিক্ষা প্ৰদান কৰিহে আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰি বুলি শিক্ষাৰ এই গ্যাৰাণ্টি দিছে। আৰু বহুখিনি এটা স্বাস্থ্যৰ বিষয়ে গ্যাৰাণ্টি দিছে। কৰ্মসংস্থাপনত যদি আপোনালোকে চায়, উপযুক্ত পাৰিতোষিক অবিহনে কামৰ কোনো মৰ্যাদা নাই বিজেপি চৰকাৰৰ বা এই চৰকাৰৰ চলিত চৰকাৰৰ বুলি কৈছে। দিল্লীৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহিলী পাৰিতোষিক পায় 12,720 টকা, কিন্তু অসমত তেওঁলোকে প্ৰতি মাহে মাত্ৰ 4,500 টকা। তথাপিও ইয়াত আপে লিখতে অলপ টকাৰ পৰিমাণটো বেছি হৈছে। নিশ্চয় আপোনালোকে গম পাইছে যে 4,500 টকাও অসম চৰকাৰে নিদিয়ে। আৰু ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজনৰ যি কৰ্মীসকল, অসম চৰকাৰে মাত্ৰ দি আছে 2500 বা 2,000 টকা, 2,000 টকা দি আছে অসম চৰকাৰে, আৰু কেন্দ্ৰীয় চৰকাৰে দি আছে 4,500 টকা। কিন্তু আপ চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাক দিল্লীত 12,750 টকা দি আছে। এই কথা আপ যিটো পেজ আছে আপ অসম, সেই পেজত ইতিমধ্যে পোষ্ট কৰিছে। অংগনবাড়ী কৰ্মীসকল আৰু এনেধৰণৰ সকলো কৰ্মী শ্ৰমিকে যাতে তেওঁলোকৰ শ্ৰম কামৰ বাবে সন্মানজনক পাৰিতোষিক লাভ কৰিব পাৰে, তাৰ প্ৰতি আপে লক্ষ্য ৰাখিব। এনেকুৱাকে আপে কৈছে যাতে আমি এই অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু যিবিলাক এই উপযুক্ত পাৰিতোষিক পোৱাৰ পৰা বঞ্চিত কৰ্মী আছে, সেইসকলক উপযুক্ত পাৰিতোষিক দিব। দিল্লীৰ এগৰাকী যদি কৰ্মীয়ে 12,720 টকা লাভ কৰে, তেন্তে অসমৰ কৰ্মীয়ে কিয় নাপায়? আজি আপোনালোকে জানে দিনে নিশাই ধৰ্ণা কাৰ্যসূচী চলি আছে। ইয়াৰ মাজতে কোনোবাই যদি কৈছে আমি আন্দোলন চলাই ৰাখিম, আৰু সন্থাৰ পৰা ইতিমধ্যে কোৱা হৈছে যে পুনৰ পাঠদান আৰম্ভ কৰিব লাগে, যিহেতু শিশুৰ সুৰক্ষা আইনৰ কথা আছে। আৰু তেনেস্থলীত অৰ্থাৎ আম আদমি পাৰ্টিয়ে এইটো নতুন খবৰ দিছে, যিহেতু কংগ্ৰেছে এটা গ্যাৰাণ্টি দিছে আপোনালোকৰ কাৰণে, সেয়া হৈছে দ্বিগুণ কৰিব আপোনালোকৰ কেন্দ্ৰীয় পৰ্যায়ত যি মাননি, সেয়া দ্বিগুণ কৰিব। কিন্তু এবাৰ আপ চৰকাৰেও গ্যাৰাণ্টি দিছে, আপোনালোকে গ্যাৰাণ্টি লৈ আহিছে। মই আপৰ ছাপৰ্টাৰ নহয়, মই কোনো ৰাজনৈতিক দলৰ ছাপৰ্টাৰ নহয়, মই কেৱল এইখিনি আপোনালোকক দিলোঁ। আৰু আজি ভিডিঅ' ইমানে আছিল। থেংক ইউ, জয় অসম।